এৰোমা অফ আছামিজ কিচেনত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকলৈ ভেকুৰী বেঙেনাৰ বৰ সুস্বাদু চাটনি এবিধৰ ৰেচিপি এটা লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে এই ৰেচিপিটো ভাল পাব। এতিয়া আহকচোন ভিডিঅ'টো চাওঁ। কেইটামান ভেকুৰী বেঙেনা ধুই লোৱা হৈছে। ভেকুৰী বেঙেনাক কিছুমানে তিতা ভেকুৰী বুলিও কয়। আপোনালোকে বাৰু কি বুলি কয় জনাবচোন। প্ৰথমতে কেৰাহীখন জুইৰ ওপৰত গৰম কৰি তাতে প্ৰয়োজনমতে মিঠাতেল দি তেলখিনি ভালদৰে গৰম হ'বলৈ দিব লাগিব। তেল গৰম হ'লে তাতে ধুই লোৱা শুকান মাছকেইটা দি অলপ সময় ভাজিব লাগিব। মই জুইত শুকোৱা শুকান মাছ ব্যৱহাৰ কৰিছোঁ। শুকান মাছকেইটা ভজা হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। তাৰপিছত শুকান মাছকেইটা বাতি এটাত কাঢ়ি থ'ব লাগিব। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ দৰে গেছৰ জুই সামান্য কম কৰি তাতে ভেকুৰী বেঙেনাকেইটা পুৰি ল'ব লাগিব। প্ৰিয় দৰ্শক, মোৰ এই চেনেলটোত আমাৰ পৰম্পৰাগত বিভিন্ন ধৰণৰ থলুৱা সুস্বাদু ৰেচিপিৰ ভিডিঅ' আপোনালোকে চাবলৈ পাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেল এৰোমা অফ আছামিজ কিচেনক ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিবচোন আৰু লগতে কাষত থকা বেল আইকনটো টিপি দিব। তেতিয়া মই প'ষ্ট কৰা প্ৰতিটো ৰেচিপিৰ ন'টিফিকেশ্যন মই ভিডিঅ' প'ষ্ট কৰাৰ লগে লগে আপোনালোকে পাই যাব। ভেকুৰী বেঙেনাকেইটা পোৰা হৈ গৈছে। এতিয়া গেছৰ জুই নুমুৱাই দিব লাগিব। তাৰপিছত পাত্ৰ এটাত পানী অলপমান লৈ তাতে ভেকুৰী বেঙেনাকেইটা দিব লাগিব। এতিয়া ভিডিঅ'টোত দেখুওৱাৰ দৰে ভেকুৰী বেঙেনাকেইটাৰ বাকলিখিনি গুচাই ল'ব লাগিব। ভেকুৰী বেঙেনাকেইটা পানীত ডুবাই ৰখাৰ বাবে বাকলি গুচাবলৈ সহজ হৈছে। ভেকুৰী বেঙেনাৰ নিজস্ব তিতা সোৱাদ আছে, কিন্তু এনেদৰে যদি আপোনালোকে চাটনি প্ৰস্তুত কৰি খায় কেতিয়াও তিতা নালাগে। ভেকুৰী বেঙেনাৰ এই সুস্বাদু চাটনিবিধ প্ৰস্তুত কৰিবৰ বাবে মই লৈছোঁ ভেকুৰী বেঙেনা, শুকান মাছ, নিমখ, মিঠাতেল, ভোট জলকীয়া, মান ধনিয়া পাত, আদা, নহৰু আৰু পিঁয়াজ। এতিয়া ভাজি লোৱা শুকান মাছকেইটাৰ লগত ভেকুৰী বেঙেনা, মান ধনিয়া পাত, পিঁয়াজ, আদা, নহৰু, নিমখ, ভোট জলকীয়া আৰু সামান্য মিঠাতেল দি মিক্সিত পিচি ল'ব লাগিব। ভোট জলকীয়া আপোনালোকে জ্বলা যিমান খাব বিচাৰে সেই হিচাপত দিব পাৰিব। মই এফাল ভোট জলকীয়া দিছোঁ। ভেকুৰী বেঙেনাৰ সুস্বাদু চাটনি প্ৰস্তুত হৈ গৈছে। এতিয়া বাতি এটাত উলিয়াই থ'ব লাগিব। ভেকুৰী বেঙেনাৰ সুস্বাদু চাটনি প্ৰস্তুত হৈ গৈছে। এতিয়া ভাত বা ৰুটিৰ লগত পৰিৱেশন কৰিব পাৰিব। ফ্ৰিজত থৈ কেইবাদিনো খাব পাৰিব। এই চাটনিবিধ খাবলৈ বৰ সোৱাদ হয়। আপোনালোকে কেতিয়াবা এনেদৰে প্ৰস্তুত কৰি খাই চাবচোন। প্ৰিয় দৰ্শক, আপোনালোকৰ যদি মোৰ এই ৰেচিপিটো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এনেধৰণৰ সুস্বাদু ৰেচিপিৰ ভিডিঅ'লৈ আকৌ আপোনালোকৰ ওচৰলৈ আহি আছোঁ। আজিলৈ আহোঁ। ধন্যবাদ।